আমি আজি লৈ যাম এটা শ্বিলঙৰ নতুন জেগা শ্বিলং বুলছ ট্ৰেক বহুতে কৈছে ভাল লাগে ট্ৰেকিং কৰি বাট গৈ পেলাই গম পাম আৰু বুলছ ট্ৰেকটো আগতে ইমান ফেমাছ নাছিলে এতিয়া সদ্যহতে লাষ্ট এক বছৰমানৰ পৰা বহুত বেছি ফেমাছ হৈছে আৰু বুলছ ট্ৰেকৰ কেনেকুৱা লাগে আৰু ৰিয়েলিটি কেনেকুৱা মই ভিডিঅ'ত পুৰা দেখাবলৈ গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাব বহুত ফানি মুমেণ্টটো হ'ব মই জানো কাৰণ বুলছ ট্ৰেকত চব ফাটিব গৈ আছে যিহেতু ট্ৰেকিং লেটছ চি বুলছ ট্ৰেক আমি শ্বিলং হয়তো আগতে 2-3 বাৰ আহিছোঁ আপুনিও আহিছে কিন্তু কথাটো কি হয় এই বুলছ ট্ৰেক বুলি নতুনকৈ এটা ওলাইছে তোমাৰ নেচাৰেল চিনখিনি দেখাইছোঁ এতিয়া ট্ৰেকিং কৰি আছোঁ আৰু ট্ৰেকিঙত দেখিছোঁ এটা ধুনীয়া সুন্দৰ দৃশ্য ট্ৰেকিঙৰ কাৰণে মানুহ ইয়াত বহুত বেছি ভিৰ আৰু বহুত মানুহ আহে অহা যোৱা চলি আছে আৰু আমি সাহস কৰি আহিছোঁ 2-3 কিলোমিটাৰ যাম বুলি বাট লেটছ চি শ্বিলঙৰ আপোনাৰ পুলিচ বজাৰৰ পৰা লগভগ 15-16 কিলোমিটাৰমান হ'ব আৰু এইটো এটা নতুন হটস্পট বেছি এটা মই ট্ৰেকিঙৰ লভাৰ নহয় বাট ষ্টিল এইটো এটা নতুন জেগা এক্সপ্ল'ৰ কৰিবৰ কাৰণে আমি আহিবই লাগিব এবাৰ চাবই লাগিব জীৱনত নতুনত্ব মেইন কিবা এটা বস্তু নতুনকৈ যদি চাব পোৱা যায় ৱাই নট 3 কিলোমিটাৰ কি কয় আপোনালোকক লৈ গৈ আছোঁ বুলছ ট্ৰেকিং ভাগৰ লাগিছে বৈদ্য ভাগৰ লাগিছে আৰু বহুত তললৈ নামি যাবলগীয়া হৈছে ওপৰৰ পৰা উঠি আহিছোঁ নামিছোঁ মানে এটা কমপ্লিট পাহাৰ ওপৰলৈ উঠা আৰু ওপৰৰ পৰা নমা ভাগৰ কিছু ভিউ বহুত বেছি ধুনীয়া বহুত বেছি তললৈ নামি যাব লাগিব যি দেখিছোঁ আৰু ফাটিবলৈ গৈ আছে সকলোৰে আহি পেলাই আমাৰ মহাৰাজে লৈ আহিছে এই মহাৰাজৰ আইডিয়া প'জ দিছেহি চিধা ইয়াতে আহি তললৈ দেখি কিন্তু মোৰ বহুত বেছি ভয় লাগিছে দেই আকৌ ওপৰলৈ উঠি আহিব পাৰিম নে নোৱাৰিম মোৰ লগত ট্ৰেকিঙত আহিছে চেণ্ডি আৰু মোৰ মেছেজ কেনেকুৱা লাগিছে চেলো এইটো হৈছে ভিউ আমি এতিয়ালৈও পোৱাগৈ নাই মোৰ লগত চেণ্ডি ইও ধুনীয়াকৈ ট্ৰেকিং কৰি কৰি গৈ আছে পাইছোঁ জেগা শ্বিলঙতো কিছু জেগা আছে যদি অলপ এক্সপ্ল'ৰ কৰিব জানে বা সময় লৈ আহে তো ট্ৰেকিঙৰ মজাই বেলেগ আৰু এয়া বুলছ ট্ৰেকিঙৰ আমি দিশে আগ্ৰসৰ কৰি আছোঁ ভিউজটো অলপ চাগে ওপৰে ওপৰে পাইছেই আৰু লগতে এইটোক মেনেজ কৰাটো এটা বৰ ডাঙৰ এটা কাম ইয়াৰ উত্তেজনা আমাতকৈ বেছিহে ইয়াৰ যিটো ভিউ আমি এক্সপেক্ট কৰিছোঁ সেইমতে যাতে ওলায় আৰু তাৰ কাৰণে আমি বহুত এক্সাইটেড আৰু বহুতজনে বহুতকৈ কৈ আছিলে এণ্ড ফাইনেলি আমাৰ ডেষ্টিনেশ্যনৰ ফালে আমি আগুৱাই গৈ আছোঁ 2-3টা পাহাৰৰ মাজেদি এখন নৈ আইডিয়াটো আছিলে ইয়াৰ আৰু আইডিয়া ৱাজ ৰিয়েলি অচম বহুত বেছি ধুনীয়া জেগা মই তলৰ পৰাও ভিউটো দেখাম আৰু ফিল হ'ব যেন লাইক ইউ আৰ আউট অফ ইণ্ডিয়া লাইক অলপ দূৰ পাহাৰ বগাই কিনি আহি পেলাই দেখিলোঁ এটা প্লেইন জেগা মইতো এক্সাইটেড হৈ গ'লোঁ যে এইটো আহি পাই গ'লোঁ বুলছ ট্ৰেক বাট এই কথা নাছিল এইটো বুলছ ট্ৰেক আমি আধাহে পাইছোঁ এইটো জেগা জাষ্ট এটা হল্টিং প্লেচ আপুনি ভিডিঅ'টোত চাব গোটেই মানুহখিনি আহি পেলাই ফোপাই জোপাই এইডোখৰতে বহেহি ফিল কৰে যে কিয় আহিছিলোঁ আমি যেনেকৈ পাহাৰটো ওপৰতল কৰি কিনে আহিছোঁ আহি পেলাই মানুহখিনি ইয়াতে এটা হল্টিং প্লেচ টাইপৰ বহুতে আহি ইয়াতে অলপ বহেহি যিহেতু বহুত বেছি ভাগৰ লাগে ইয়াত বয়স লৈ কোনো সীমা নাই ইয়াত একদম বুঢ়া পৰা ডেকাৰ পৰা সকলোৱে নতুন জেগা এক্সপ্ল'ৰ কৰিব আহিয়ে গৈছে মুখত ৰ'দ পৰিছে বাট ৰ'দৰ ভাৱটো মানে ইমান ফিল নহয় যিহেতু ইয়াত ঠাণ্ডা বতাহৰো চলি আছে ফাইনেলি আমি বুলছ ট্ৰেকৰ একেবাৰে ডেষ্টিনেশ্যন য'ত আমি বেছত একদম আহি পাইছোঁহি ফাইনেলি দ্য মুমেণ্ট অফ ট্ৰুথ আমি আহি পালোঁহি বুলছ ট্ৰেক যাৰ আমি ইমান শুনি আছিলোঁ মানুহবোৰৰ পৰা বা ভিডিঅ' ব্লগাৰ্ছখিনিৰ পৰা আহি দেখিছোঁ যে ইয়াত মানুহৰ সমাগম বহুত বেছি সঁচাকৈ এখন বহুত ধুনীয়া মনমোহক দৃশ্য য'ত আমি দেখিছোঁ ল'ৰা ছোৱালীখিনি কেম্পিং কৰিছে নিজৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত বন্ধু বান্ধৱৰ লগত আহি পেলাই ইয়াত মোৰ ভিডিঅ' ফুটেজত আপুনি হয়তো সিমান ফিল কৰিব পৰা নাই যিমান মই ক'ব বিচাৰিছোঁ নিজে এবাৰ আহি চাব বুলছ ট্ৰেক ওৱান্স ইন এ লাইফ টাইম ইজ লাইক মেণ্ডেটৰী সঁচাকৈ ধুনীয়া কেনেকুৱা লাগিলে মানুহে কয় 1 কিলোমিটাৰ ওপৰৰ পৰা তললৈকে 4.5 কিলোমিটাৰ ওচৰা ওচৰি হ'ব লিটাৰেলি কৈছোঁ
নৰ বয়সস্থ মানুহ হ'লেতো বিলকুল নাহিব আৰু আমাৰ লিখা অকণমান মোৰ নিচিনা মানুহ আৰু নাহিব এতিয়া এনেকুৱা লাগিছে কিয় আহিছিলোঁ জাগা ধুনীয়া বেলেগ কথা জাগা বহুতেই বেছি ধুনীয়া তুমি কেদাৰনাথ যোৱা হ'লে পাপ খণ্ডন হ'লহেঁতেন ইয়াত আহি কি খণ্ডন আছে ইয়াত আমি আৰু এটা খণ্ডন হৈছে আমাৰ বডি যিখিনি আছে কেলৰি চব খণ্ডন হৈ গৈছে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত এইগৰাকী মহিলাই পাব প্ৰথম বঁটা যোনগৰাকী মহিলাই প্ৰথম ট্ৰেকিং কৰিছে হিলছ পিনি ৱাও কৈছা কি কৈছা মানুহে যে গাড়ীত লিখি আকৌ আহিব মই কৈছোঁ আকৌ নাহোঁ এনেকৈ নক'বা কষ্ট হয় কিন্তু জেগাটো ভাল হৈ আছে আৰু ভিডিঅ'টো চাই কেনেকৈ পালে নিশ্চয় কমেণ্ট বক্সত জনাব দিছ ইজ আছামিজ 08 লাভ ইউ অল